জুবিনদাৰ পত্নী গৰিমা শইকীয়া গাৰ্গে মুছলমান লোকসকলৰ সৈতে একেলগে হাত তুলি জুবিন গাৰ্গৰ আত্মাৰ চিৰশান্তিৰ বাবে দোৱা কৰিছে। সামাজিক মাধ্যমত এতিয়া ভাইৰেল হৈ আছে এটা ভিডিঅ', য'ত দেখা গৈছে মুছলমান লোকসকলে জুবিনদাৰ আত্মাৰ শান্তিৰ বাবে আল্লাহৰ ওচৰত হাত তুলি দোৱা প্ৰাৰ্থনা কৰিছে। আৰু সেই দৃশ্যটোত উপস্থিত আছিল জুবিনদাৰ পত্নী গৰিমা শইকীয়া গাৰ্গ। মুছলমান লোকসকলৰ সৈতে একেলগে হাত তুলি জুবিন গাৰ্গৰ আত্মাৰ শান্তিৰ বাবে দোৱা কৰিছিল। এই দৃশ্যটোৱে সমগ্ৰ অসমবাসীক গভীৰভাৱে স্পৰ্শ কৰিছে। সকলোৱে এই ভিডিঅ'টো চাই আৱেগিক হৈ পৰিছে। জুবিন গাৰ্গ জীৱিত অৱস্থাত সদায় একতা আৰু ভাতৃত্ববোধৰ কথা কৈ আহিছিল। আজিৰ এই দৃশ্যই সেই কথাই প্ৰমাণ কৰি গৈছে। চাওক সম্পূৰ্ণ ভিডিঅ'টো আৰু এটা এটাকৈ শ্বেয়াৰ কৰি দিয়ক। يا أرحم الراحمين مولاي كريم الله والله مرجو الله الله تني خلق الله تني مرجو يا مولا والله سبحان الله الله قضى يا خبر من الله بين سني ما يسمع مولا والله قضى يا خم مهير جو الله تني فرجو ترى قد توفيق كان الله